নগৰবাৰী গাঁও পঞ্চায়ত 30 নম্বৰ নগৰবাৰী গাঁও পঞ্চায়ত আজি আমাৰ পঞ্চায়ত গঠনৰ কথা আছিলে আজি হেৰি তাৰিখ আছিলে আজি 10 তাৰিখ আছিলে পঞ্চায়তত আজি হেৰি হৈছে অনিয়ম হৈছে মানে হেৰি হৈছে ইয়াতে মানে আজি হেৰি হ'ল প্ৰথমতে প্ৰস্তাৱ হ'ল দুজনৰে প্ৰস্তাৱ হোৱাৰ পিছত কৈছে শপত গ্ৰহণ হ'ল প্ৰথমতে তাৰপিছত হ'ল প্ৰস্তাৱ হোৱাৰ পাছত কৈছে এতিয়া ভোট হ'ব বুলি কৈ পেলাই গোটেইকেইজন মেম্বাৰ বাহিৰত ওলাই দিছে জুজবস্তি বাহিৰত ওলাই দি কেনে বাহিৰৰ পৰা এজন মাতি কেনে ভিতৰত অফিচাৰ আছে আৰু দুজনমান আছে তাৰপিছত ভোট হৈছে বাহিৰৰ পৰা এজন মাতি কেনে ভোটটো কৰিছে ভোটটো কৰাৰ পিছত তাৰপিছত কাউণ্টিং হ'ব লাগে কাউণ্টিঙত ভিতৰত এটা আধা ঘণ্টাৰ ভিতৰত সোমাব দিয়া নাই তাৰপিছত ডিক্লেয়াৰ দিছে মানে এজনৰ 4জন বাকীজনৰ 6জন এনেকৈ হোৱা বুলি এতিয়া ডিক্লেয়াৰ দিছে ইলিগেল এইটো মেজিষ্ট্ৰেটে কৰিছে যিজন আহিছিলে মেজিষ্ট্ৰেট তেওঁ কৰিছে পাঁচটা হৈছিলে হৈ আহিছিলে যোৱা 23 তাৰিখে আহিছিলে 23 তাৰিখতো পাঁচটা আহিছিলোঁ 5টা আহিছিলে 5টা অহা নাই যোৱা এই মাহৰ 3 তাৰিখে আহিছিলে 3 তাৰিখে 5টা আহিছে 5টা অহা নাই আজি 10জনে আহিছে সেইকেইজন আহিছে আজি আগত নহাকেইজন আজি আহিছে কিন্তু আজি অহাৰ পিছত এইটো 2 নম্বৰী কৰি দিলে এইটো মেজিষ্ট্ৰেটে কৰিছে এইটো মেজিষ্ট্ৰেটে ওপৰৰ পৰা হেঁচা কৰি পেলাই কৰি দিছে এইটো মই জানাত এইটো গুৰুজ্যোতিৰ হেঁচা পৰিছে এইটো গুৰুজ্যোতিয়ে হেঁচা দিছে এইটো ডাইৰেক্ট এইটো গুৰুজ্যোতিয়ে হেঁচা দিছে মোৰ গুৰুজ্যোতিৰ কিছুমান ৰেকৰ্ডিঙো আছে তেওঁ কাক কি কৰিছে কাক মেনেজ কৰিছে কি কৰিছে মোৰ তাত ৰেকৰ্ডিঙো আছে লাগিলে এটা মই কেছ দিম মই কৰিম এটা মই হাইকোৰ্ট কৰিম এইটো ইনলিগেল কৰিছে ডাইৰেক্ট মোৰ মিছেছ আছিলে কেণ্ডিডেট মোৰ মিছেছ আছিলে কি কয় জুমিয়াৰা বেগম বিশ্বজিৎ হাজৰিকা মই 30 নং নগৰবাহী পঞ্চায়তৰ পৰা এইবাৰ সভাপতি পদত জিকিছোঁ প্ৰথমে মোৰ গোটেই সমূহ নগৰবাহী ৰাইজলৈ মোৰ অশেষ ধন্যবাদ লগতে মোৰ 9 নং আপোনাৰ ৱাৰ্ডৰ পৰা মই মেম্বাৰ জিকি মই আপোনাৰ প্ৰেচিডেণ্ট হিচাপে সভাপতি পদটো পালোঁ সভাপতি পদটো পোৱাৰ কাৰণে সকলো ৰাইজলৈ মোৰ অশেষ ধন্যবাদ আৰু লগতে মোৰ গোটেই 10টা ৱাৰ্ডৰ যিকেইজন মোৰ আপোনাৰ সতীৰ্থ আছে মেম্বাৰসকল তেখেতসকলৰ কাৰণে অশেষ ধন্যবাদ কেইটা ভোট পালে আজি আপোনাৰ 6টা ভোট মই পালোঁ আৰু 4টা ভোট তেওঁলোকে পালে লগ হৈ গোটেইখিনিকে লগতে আমি লগ হৈ একেলগে তেওঁলোককো আঁকোৱালি লৈ গোটেইখিনি আমি কাম কৰিম যিকেইজন ধৰক মোক ভোট দিয়া নাই তথাপিতো তেওঁলোক গোটেইকেইজনে হৈ আমি একেলগে কাম কৰিম ৰাইজৰ মানে কি প্ৰক্ৰিয়াৰে হেৰি হ'ল সেইখিনি কথা আপোনাৰ এই ভোট হ'ল আমাৰ প্ৰথমতে আমাৰ 2জন আমাৰ নিৰ্বাচনত হ'লো সভাপতি পদত মই হ'লোঁ আৰু এজনী জুমিয়াৰা বেগম হ'লোঁ তাৰপিছত দুবাৰ আপোনালোকৰ দুবাৰ আমাৰ ডেটটো কেঞ্চেল হৈছিলে প্ৰথম ডেটটো মোৰ কাৰণে কেঞ্চেল হৈছিলে মোৰ মানে অলপ জ্বৰ হৈ আছিলে আকৌ ছেকেণ্ড ডেটটো আপোনাৰ এই ছোৱালীজনী জ্বৰ হৈ আছিলে এজন মেম্বাৰৰ সেইকাৰণে আমি যোৱা নহ'লে এইবাৰ ফাইনেল আপোনাৰ ভোটিং কৰিলে ভোটিঙত জয়ী হ'লোঁ আৰু কিছু হুলস্থুলীয়া পৰিৱেশ হৈছিল ধৰক এতিয়া সেইখিনিতো হ'বই বিৰোধী ধৰক থাকে তেওঁ বিচাৰিছে আৰু এইখিনি বাৰু তেনেকুৱা আমাৰ ভিতৰত তেনেকুৱা একো গণ্ডগোল নাই গণ্ডগোলটো হৈছে পাব্লিকৰ মাজত অলপ হৈছে তেনেকুৱা